তো গাইস আজি কোনো ধৰণৰ ভ্লগ ভিডিও নহয় আজি মানে বহি লৈছো আমাৰ ঘৰৰ পিছফালে তো ব্যাকগ্ৰাউণ্ডটো ইমান এটা হেই নহব পাৰে তো যিয়ে নহওক তো মানে আজি ভাবিছো এটা প্ৰ্যাঙ্ক কল কৰো তো প্ৰ্যাঙ্ক কল মানে ইহঁতে মানে লগৰকেইটা কৈ আছিল প্ৰ্যাঙ্ক কল কৰাৰ কথা এটা তো ভাবিছো এটা প্ৰ্যাঙ্ক কল কৰো প্ৰ্যাঙ্ক কল মানে ইমান এটা মোৰ অভ্যাস নাই প্ৰ্যাঙ্ক কল কৰি পোৱাই নাই আজিকালি কাকো তো চাও একবাৰ জুবিন ভাগে একবাৰ প্ৰ্যাঙ্ক কল কৰি চাও তো কেনেকুৱা কি হয় আপোনালোকে চাই থাকচোন আৰু যদি কিবা কিবি হয় আৰু মাজতে এতে বেয়া চেয়া নাপাব আৰু মানে প্ৰ্যাঙ্ক কল মই একদমে কৰি পোৱা নাই তো আজি ফাৰ্ষ্ট টাইম কৰিম তো চাওকচোন ভিডিঅ'টো हेलो হেল্ল' हाँ हेलो অ জুবিন ভাই হয় নে हाँ বাপৰে বাপ কিবাকে নম্বৰটো পালো যে তোমাৰ हाँ पा এই বহুত কষ্ট কৰিব লাগা হলা নম্বৰটো লোৱাৰ কাৰণে हाँ এই তুমি ফ্ৰী আছো না हाँ सुधे आप कौन মই এই ৰঙিয়া কিন্তু কোনৰ পৰা ক'লো ৰবা ओके एंड মানে এক কথা এটাৰ কাৰণে ফোন মাৰিছিলো তুমি যে শৰ্ট ফিল্ম দুখন কৰিলা মানে ভাল লাগিল চাই পেলাই চালো শৰ্ট ফিল্ম দুখন अच्छा এই তাকে মানে আমি লগত দুটা মানে এই কাষতো স্কুলখনৰ হাল্লা চলি আছে চাগে হেৰি এই লগত দুটা মানে আৰু ভাবছিলো এটা ইউটিউব চেনেল খোলো এই শৰ্ট ফিল্ম আগতে মানে আমি এনেই নাটক চাটক কৰিছিলো বাৰু এই স্কুলতে বেলেগত নহয় তাকে ভাবছিলো এটা চেনেল খোলো তাকে তোমাকো মানে হেৰি কৰিম বুলি ভাবছিলো যাতে তুমি যখন শর্ট ফিল্ম কৰাই আছোন চালো যদি তুমি মানে টাইম না পাম তোমালোকৰ লগত মানে কেনেকুৱা মই ইহঁতৰ লগতে টাইম পোৱা নাই এইটো চেনেল মানে মোৰে হয় বুলি ক'ব পাৰা তোমালোকে মই আছো চেনেলটোত মানে টাইম দিব পৰা নাই তেনেকুৱা হ'ব নেকি এই দুখন তোমাৰ বনাইছো তোমাৰ 4 মাহত দুখন বনাইছো মাত্ৰ তাৰেও কিমান টাইম মিলাই সিহঁতে আহি থাকে নৰবা নেকি তুমি মই নৰিম তেনেকে মানে আমাৰ মানে হে ভাবছিলো আৰু মানে তুমি থাকিলে মানে সেই দাছো আজিকালি মানে এনে আমি যদি কৰো মানে সিমান এটা সেই নহবই হলকান্তে যদি তুমি থাকিলা হয় মানে তেতিয়া অলপমান মানে হেৰি হ'ল হয় আৰু পাইছো কিন্তু মই এইটোতে লাগিব পৰা নাই এইটো মই মেম্বাৰশ্বিপ আছো এইটো চেনেলত তথাপি ময়ে কৰিব পৰা নাই ভালকে গমে পাইছা শৰ্ট ফিল্মখন কিমান সৰু চাইছো ৰবা তাকেতো মই বোলো ইমান মানে হেৰিকে ধুনীয়াকে কৰিছি চালো চাইছো ৰবা দুখানে চালো তাকে মই বোলো সেইকাৰণে ভাবছিলো আমাৰ লগৰকেইটাও ক'লাক মানে কৈছে তাক একবাৰ কৈ চাব পাৰা নেকি যদি কৰে আৰু সেইটো হয় দেচোন সেইটো হয় তাৰমানে তাকেতো ৰবা তথাপিও কিবাকে অলপ দিবা নোৱাৰিবা নেকি মানে লাগে তোমাৰ হেৰিটো অলপমান মানে বেলেগ টাইপত কৰিলো হয় মানে একদিন মানুহ তোমাৰ কিবা এটা আৰু চাব লাগিব মইতো বৰ্তমান কিদিনটো বাৰু পুৰা ব্যস্তয়ে মাৰিতো মাহৰ পৰা মানে মোটামুটি তোমাৰ নৱেম্বৰৰ একদম 12 তাৰিখলৈকে ডেইলি প্ৰগ্ৰেম আছে ক'ত যাম মই ৰুটিন বনাইছোৱে মানে তাৰে মানে এইটো বছৰ নহ'ব আৰু মানে চাগে এইটো বছৰ বুলি নহয় কেতিয়াবা মাজতে ফ্ৰী হৈ যাম তেনেকুৱা টাইপ আৰু শৰ্ট ফিল্ম একেদিনাই কৰা বস্তু শৰ্ট ফিল্ম সেইটো নহয় দেচোন বাপ্পা একেদিনাই কেনেকে হ'ব সিহঁতে মোক ফোন কৰি আছে এইটো চেনেলৰ পৰা তোমাৰ আজি এখন দিব 20 দিনৰ বেছি হৈ গ'ল এতিয়ালৈকে ফোন কৰিছে মই টাইমে দিব পৰা নাই ষ্টৰি লাগবা আৰু 15 দিন বেছি হৈ গ'ল পালটো কৰা যোৱা নাই টাইমৰ অভাৱ তাকেতো মোক দি থৈ দিছে মুখস্থ কৰা মই টাইমে পোৱা নাই মই স্কিপে চাব টাইম পোৱা নাই মই ভাবছিলো আৰু তুমি মানে থাকিলে আৰু এটা বস্তু সুবিধা হ'ল দেচোন আমাৰ মানে কেমেৰা ড্ৰোন গোটেইখিনি তোমাৰে আছিল বাৰু গম পাইছো কিন্তু তাকেতো তাকেতো আমিও ভাবছিলো গোটেইকেইটা যদি নহয় মানে লাগে তোমাৰ কিবা শ্বট মানে আমি হেৰিকে ৰাখিম যদি একদিন মানত কিবা শ্বুটিং হোৱাকে যদি পাৰ একদিন বেয়া নাপাওঁ যদি আৰু কেতিয়াবা পিছলৈকে পিছত মানে অলপ ফুলকান কৰিব পাৰিলে ভাল হ'ল ৰাখচোন হা হ'ব দিয়া এই দুৰ্গা পূজাটো যাম তাৰে পিছত দুৰ্গা পূজাৰ পিছত লাগি আৰু ভাবছো আৰু হ'ব দিয়া দিয়াতে থেংক ইউ বাপৰে গাইছ কি বা প্ৰেম কৰিছো ধৰিব পৰা নাই কিন্তু গম পোৱা নাই আমি প্ৰেম কৰা বুলি তো এইটো ফাৰ্ষ্ট টাইম সিমান এটা সেই কৰিব পৰা নাই দিয়ক মই মানে কি ক'ম আৰু তো চালো আৰু এতিয়া মানে কৈ দিওঁ নেকি কথাটো কৈ দিওঁ ৰ'ব তাক মানে নক'লে আৰু সেই হ'ব না মানে চালো লগটো হ'লে এইবাৰ গালি নিদিলেই হ'ল হেল্ল' মানে হেৰি মই মানে এনে আৰু প্ৰেংক ভিডিঅ' এটা কৰিব পাৰো নে চালো তোমাৰ লগত
আচ্ছা আচ্ছা হেৰি 4 কেজি জি নুৰল আচ্ছা আচ্ছা চিনি পাইছো না পাইছো পাইছো মানে চবে কৈ আছিল মানে প্ৰেংক ভিডিঅ' কৰিব পাৰো না চাওচোন মোৰ প্ৰেংক চেংক সেনেকুৱা বনোৱা নাযায় আমাৰ কমেডি ভিডিঅ'হে বনাওঁ তাৰে পিছত আৰু বহুতকেইটা কৈ আছিল মানে তোমাৰ কাৰণে চাবা তাৰ মোৰ প্ৰেংক আৰু মই কি বনাম ঠিকে আছে দিয়া তাৰপিছত আৰু মই চালো আৰু তোমাক চেষ্টা এটা কৰি পাইছো না ঠিকে আছে বঢ়িয়া পাৰিম না পিছলৈ বনবা নিশ্চয় পাৰবা তাকেইতো মানে মই এনে আৰু মই বোলো টপিক কি কৰোঁ ভিডিঅ' বনাইছিল তাৰে ওপৰতে কিবা এটা সুধি দিওঁ আৰু বঢ়িয়া বঢ়িয়া বাকী এনে আমাৰ এই অডিয়েঞ্চখিনিক কিবা এটা কৈ দিয়া অডিয়েন্স খিনি মানে সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো এই ফৰ পেজি খুব ধুনীয়া ধুনীয়া কমেডি ভিডিঅ' বনাই ভাল লাগে ভিডিঅ'বিলাক চাই ছাপোৰ্ট কৰিব আৰু আশা কৰিছোঁ চেনেলটো বহুত আগুৱাই লৈ যাব সেইটোৱে বাকী বেয়া চেয়া নাপা আৰু একো নাই আৰু হেৰি আমাৰ ইফালে আহিবা একদিন ফুৰবা গেলি যাম দিয়া কেতিয়াবা হেৰি ৰঙিয়াত আহিলে তুমি ৰঙিয়াত আহিলে আহিব পাৰা দেখোন পৱনদাহঁতৰ পিনে পৱনদাহঁতৰ তাত যাওঁতে যদি ফ্ৰী থাকা আৰু আমাৰ ইফালে আহিবা একদিন কেতিয়াবা ইমান গ'লে বাকী বেয়া চেয়া নাপা আৰু আকৌ এনে চালো আৰু ধেমালি কৰিলো একবাৰ নাই দে দিয়া তো গাইজ কিবাকে ক'লো দিয়ক মানে প্ৰেংক ভিডিঅ' একবাৰো কৰি পোৱা নাই এইটো ফাৰ্ষ্ট তো কেনেকুৱা কি কৰিব পাৰিলোঁ নাজানো আৰু তো মোৰ টপিক একো নাছিল তো ভিডিঅ'ৰ ওপৰতে কৰি দিলোঁ তো কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব ফাৰ্ষ্ট টাইম কৰিছোঁ প্ৰেংক কল এটা আৰু বাকী এফালে আমাৰ 4 লেন আছে পিছফালে এফালে আমাৰ মাতালে আছে গেম খেলে তো দুটা কলাক মানে তো এটা কৰি দিলোঁ আৰু তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি প্ৰেংক কল লাগে তেতিয়াহ'লে নেক্সট কমেণ্ট কৰি জনাব কাক কৰিব লাগে তো ধন্যবাদ